নমস্কাৰ, ছ'চিয়েল এৱাৰনেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ দেশৰ সাংসদে 3খনকৈ এগ্ৰিকালচাৰেল বিল পাছ কৰিলে। এই বিল 3খনক চৰকাৰী পক্ষই এক ৰিভলিউচনাৰী চেঞ্জ বুলি আখ্যা দিছে আৰু আনহাতে বিৰোধী পক্ষই এণ্টি ফাৰ্মাৰ বিল বুলি আখ্যা দিছে। চৰকাৰী পক্ষ বা বিৰোধী পক্ষই কি কৈছে সেইবিলাকত নাযাওঁ। আপোনালোকক মই এই যি বিল 3খন পাছ হৈছে সেই বিল 3খনৰ ওপৰত এটা থুলমূল আভাস দিম, যাতে আপুনি এই বিল 3খনৰ বিষয়ে কিছু তথ্য পায় আৰু যাৰ ফলত আপুনি এইখন ভাল বেয়াটো বিবেচনা কৰিব পাৰে। এতিয়া বিল 3খনলৈ ইয়াৰ প্ৰথম বিলখন হৈছে বিলছ অন এগ্ৰি মাৰ্কেট ফাৰ্মাৰ্ছ প্ৰডিউচ ট্ৰেড এণ্ড কমাৰ্চ প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন বিল 2020। এই বিলখন থুলমূলকৈ ক'ব গ'লে এইটোৱে যে আমাৰ যিটো দেশৰ এগ্ৰিকালচাৰেল প্ৰডাক্ট, সেই এগ্ৰিকালচাৰেল প্ৰডাক্টটো যাতে স্মুথলি মানে সহজ সৰলভাৱে ডিষ্ট্ৰিবিউট হয় বা মুভমেণ্ট হয়, সেইটো সহায় মানে সেইখিনিৰ কাৰণে এই বিলখন বনোৱা হৈছে। বিলখনত প্ৰভিজন বহুত আছে, মই সেইবিলাক প্ৰভিজনৰ কথা নাযাওঁ। গোটেইখিনি প্ৰভিজন মই থুলমূলকৈ আপোনালোকক মই কৈ দিছোঁ। কথাটো এনেকুৱা যে আগতে খেতিয়ক এজনে বেলেগ এখন ৰাজ্যত যিকোনো প্ৰডাক্ট বেচিব লগা হ'লে ষ্টেট ৰেজিষ্টাৰ মাৰ্কেটৰ মাধ্যমেৰে যাব লাগিছিল, য'ত খেতিয়কজনে তাত এটা টেক্স বা ৰেজিষ্ট্ৰেশ্যন ফিজ দিব লগা হৈছিল। এতিয়া এই বিলখনে কৰিছে কি, সেই ৰেজিষ্টাৰ্ড মাৰ্কেটখন মেণ্ডেটৰী নহয় বুলি কৈছে। মানে এই বিলখনৰ জৰিয়তে সেই মাৰ্কেটখন মেণ্ডেটৰী নহয়। এতিয়া ফাৰ্মাৰজনে ডাইৰেক্টলি বেলেগ এখন ৰাজ্যৰ ফাৰ্ম এখনৰ লগত লেনদেন কৰিব পাৰিব। তাত এই ষ্টেট ৰেজিষ্টাৰ্ড মাৰ্কেটখন তাত প্ৰয়োজন নহয়। এইখিনি হৈছে থুলমূলকৈ এই প্ৰথম বিলখনৰ উদ্দেশ্য। এতিয়াও ছেকেণ্ড বিলখন হৈছে বিল অন কণ্ট্ৰেক্ট ফাৰ্মিং দ্য ফাৰ্মাৰ এম্পাৱাৰমেণ্ট এণ্ড প্ৰটেকশ্যন এগ্ৰিমেণ্ট অফ প্ৰাইচ এচুৰেঞ্চ এণ্ড ফাৰ্ম ছাৰ্ভিচ বিল 2020। এইখন বিলৰ থুলমূলকৈ আভাসটো এনেকুৱা ধৰণৰ, মানে এইখন বিলৰ মাধ্যমেৰে চৰকাৰে কিছু নিজৰ বজা পাত ল'ব খুজিছে আৰু আনহাতে খেতিয়কৰ মূৰৰ পৰা অকণমান বজা পাত ল'ব খুজিছে। কেনেকৈ? ইয়াত কোৱা হৈছে এই এটা পইণ্টত যে খেতিয়ক এজনে তেওঁৰ যিটো প্ৰডাক্ট, সেই প্ৰডাক্টটো চেল কৰাৰ ক্ষেত্ৰত এখন ফাৰ্মৰ লগত কণ্ট্ৰেক্ট চাইন কৰিব পাৰিব। আৰু সেই কণ্ট্ৰেক্টখন এনেকুৱা হ'ব যে, ধৰি লওক মই সহজ সৰল বুজি পাই কৈছোঁ কথাটো। ধৰি লওক আপুনি আলুৰ খেতি কৰে, সেই আলুখিনি বেচিবৰ কাৰণে বা সেই আলুখিনি উৎপাদনৰ কাৰণে যিটো ইনভেষ্টমেণ্ট, তাৰ কাৰণে আপুনি এখন ফাৰ্মৰ লগত যোগাযোগ কৰিব পাৰে। তেওঁলোকৰ পৰা আপুনি ইনভেষ্টমেণ্ট আনিব পাৰে, আনি পেলাই তেওঁলোকক আপুনি এটা নিৰ্দিষ্ট দামত সেইখিনি বস্তু বিক্ৰী কৰিব পাৰে। আৰু অকল এবছৰৰ কাৰণে নহয়, আপুনি আহি থকা 2-3 বছৰৰ কাৰণেও আপুনি সেই তেনেকুৱা ভিত্তিত বা এটা বেষ্ট প্ৰাইচ ভিত্তি কৰি আপুনি কণ্ট্ৰেক্ট চাইন কৰিব পাৰে। আৰু ইয়াত ছেকেণ্ড উদ্দেশ্যটো হৈছে যিটো খেতিয়কৰ বজা, সেই খেতিয়কৰ বজাটো পাতোবা। কেনেকৈ? এতিয়া ধৰক আপুনি আলুৰ কণ্ট্ৰেক্টখন চাইন কৰিলে, প্ৰথম বছৰত আলুৰ চাহিদা বাঢ়িল, মানে ডিমাণ্ড বাঢ়িল, আলুৰ বিক্ৰী ভাল হ'ল, ফাৰ্মখনৰ প্ৰফিট হ'ল। নেক্সট আহি থকা বছৰত কিবা কাৰণত আলুৰ ডিমাণ্ডটো কমি গ'ল, যাৰ ফলত আলুৰ মাৰ্কেটখন বেয়া হ'ব পাৰে। তেতিয়া কিন্তু এই যিটো মাৰ্কেট ৰিস্ক, এই মাৰ্কেট ৰিস্কৰ গোটেই ৰেছপনচিবিলিটিখিনি কিন্তু ফাৰ্মখনে ল'ব লাগিব। খেতিয়কৰ তাত এই ৰিস্কৰ বজা নপৰে। যিটো বস্তু খেতিয়কৰ কাৰণে যথেষ্ট বেনিফিট, খেতিয়কৰ যথেষ্ট সুবিধা হ'ব এই ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত চৰকাৰৰ সুবিধা কি, এই যিটো কৃষি লোন বা খেতিৰ কাৰণে পইচা নাই, বেংকক লোন আনিব যায়, সেই তেনেকুৱা কিছুমান সমস্যা কমকৈ দেখা যাব এই দ্বিতীয় বিলখনৰ জৰিয়তে। তৃতীয় যিখন বিল আনিছে, সেই বিলখন কিন্তু যদিও খেতিয়কৰ লগত জড়িত, আমি সাধাৰণ মানুহৰ লগতো জড়িত। কেনেকৈ মই কৈ আছোঁ, বিলখনৰ নাম হৈছে বিল ৰিলেটিং টু কমোডিটিজ দ্য এচেঞ্চিয়েল কমোডিটিজ বিল
2020 আচলতে এইখন এখন এমেণ্ডমেণ্ট হয়, যিখন বিলৰ মাধ্যমেৰে যিটো আমাৰ এচেঞ্চিয়েল কমোডিটিজ, সেই এচেঞ্চিয়েল কমোডিটিজখন সংশোধন কৰিছে। তাত লিষ্টত থকা কিছুমান বস্তু সেই এচেঞ্চিয়েল লিষ্টৰ পৰা বাদ দিছে। কোনবিলাক বস্তু মই কৈছোঁ, ধানজাতীয় শস্যবিলাক, মাহজাতীয় শস্যবিলাক, তিল, তেল মানে সৰিয়হৰ তেল, আলু, পিঁয়াজ, এইবিলাক বস্তু তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰীৰ যিখন লিষ্ট তাৰ পৰা বাদ দি দিছে গভমেণ্টে। এতিয়া ইয়াৰ দ্বাৰা গভমেণ্টৰ উদ্দেশ্য হ'ল যাতে এই যিটো চাইট মানে এই শস্যজাতীয় মানে ধানজাতীয় শস্য, মাহজাতীয় শস্য, এইবিলাকত যাতে প্ৰাইভেট ইনভেষ্টমেণ্ট আহে, তাৰ সেই উদ্দেশ্যেহে তেওঁলোকে এই কামটো কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ লিষ্টৰ পৰা এইবিলাক বাদ দিয়া মানে কি হ'ব, যে ইয়াত যিটো গভৰ্ণমেণ্টৰ মানে হস্তক্ষেপ সেইটো কমি যাব। যেনেকৈ ধৰক ইয়াত যিটো মিনিমাম প্ৰাইচ মানে এটা অত্যাৱশ্যকীয় সামগ্ৰীৰ এটা প্ৰাইচ ধৰি দিয়ে নহয়, যে ইয়াতকৈ আপুনি বেচিব নোৱাৰে, এইখিনি দামৰ ওপৰত বেচিব নোৱাৰে, বা আপুনি এইখিনি ষ্টকে ৰাখিব পাৰিব, সেইবিলাক বাধা আঁতৰিলে হয়তো প্ৰাইভেট ইনভেষ্টৰে এই ক্ষেত্ৰত আকৰ্ষিত হ'ব পাৰে। হ'লে এখন কম্পিটিশ্যন ক্ৰিয়েট হৈ যাব মাৰ্কেটত, হ'লে হয়তো কিছু উৎপাদন বাঢ়িব বা দাম পাতি কিছু কমিব পাৰে। তেনেকুৱা এটা উদ্দেশ্য গভমেণ্টে হাতত লৈছে। থুলমূলকৈ তিনিখন বিলৰ উদ্দেশ্য এইখিনি। ইয়াৰ উপৰিও অপৰিচিতভাৱে মই কওঁ যে এই যি তিনিখন বিল, এই তিনিওখন বিল ইণ্টাৰলিংক বিল। এই তিনিওখন বিল মানে এখন নহ'লে আনখন নচলে। আৰু এই তিনিওখন বিল এক প্ৰকাৰৰ ফাৰ্মাৰ অৰিয়েণ্টেড বিলে হয়, যিমান দূৰ দেখিছোঁ এতিয়া। কিন্তু এতিয়া কিমান ফাৰ্মাৰ অৰিয়েণ্টেড হয় সেইটো ইন ফিউচাৰ গম পোৱা যাব। কিছুমান এক্সপাৰ্টে ইয়াৰ বিৰোধিতা কৰিছে, কিছুমান এক্সপাৰ্টে ইয়াৰ সমৰ্থনত আহিছে। কিন্তু আমি এতিয়ালৈকে সিমানখিনিলৈকে যাব পৰা হোৱা নাই, যিহেতু বিলখন ইমপ্লিমেণ্টেশ্যন হোৱা নাই। যেতিয়া ইমপ্লিমেণ্টেশ্যন হ'ব, তেতিয়া এই বিলখনৰ মানে যিটো বেনিফিট, সেই বেনিফিট কিমান হয় সেইটো গম পোৱা যাব। ভিডিঅ'টো অকণমান দীঘলীয়া হৈছে। আশা কৰিছোঁ আপোনালোকে এই যি এগ্ৰিকালচাৰেল বিল, এই তিনিখনৰ ওপৰত কিছু সাম্যক কিছু জ্ঞান লাভ কৰিছে। ভিডিঅ'টো আজিলৈ এইখিনিয়ে। যদি কথাখিনি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। আৰু যদি কিবা গঠনমূলক দিহা পৰামৰ্শ আছে তেনেহ'লে কমেণ্টত জনাব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাকী ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। জয় অসম। ধন্যবাদ।